ফাৰ্ষ্টত আপোনালোকে নিজে কুৱেশ্যনবিলাক চাই লওক, নিজে কৰিবলৈ চেষ্টা কৰিব। এনেকুৱা ধৰণৰ প্ৰশ্ন আগৰ এক্সামত অহা দেখা গৈছে। প্ৰথম প্ৰশ্নটো আছিলে যে ফাইণ্ড দ্য এৰিয়া অফ এ ৰেক্টেংগুলাৰ প্লট। ওৱান ছাইডটো দিয়া আছিলে 35 মিটাৰ আৰু ডায়গনেলটো 37 মিটাৰ দিয়া আছিলে। ছাইড এটা 35 মিটাৰ আৰু কৰ্ণৰটো 37 মিটাৰ দিয়া আছিলে। আয়ত টুকুৰাৰ কালিটো ওলাব লাগে। নিশ্চয় আপোনালোকে পাৰিব। তাৰ নেক্সট প্ৰশ্নটো চাওক, যিটো প্ৰশ্ন আপোনাক দিয়া আছিলে। এই প্ৰশ্নটো আপোনালোকৰ চিট এটাত আহিছিল আগত, গতিকে ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। সহজত কেনেকৈ কমপ্লিট কৰিব পাৰি, কেনেকৈ আনচাৰটো ওলাব পাৰি, সেইটো ইম্পৰ্টেণ্ট হয়। নিজে ফাৰ্ষ্টত কৰিবলৈ চেষ্টা কৰক, শেষত আনচাৰটো মিলাই চাব। তাৰ নেক্সট এই কুৱেশ্যনটো আপোনালোকৰ চিট এটাত আহিছিলে আগতে। প্ৰশ্নটো চাওক যে দ্য স্মলেষ্ট নাম্বাৰ হুইচ মাল্টিপ্লাই টু 33275 টু গেট এ পাৰফেক্ট কিউব। 33275ৰ লগত আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিলে এটা পাৰফেক্ট কিউব হ'ব, এটা ঘন হ'ব বুলি কৈছে। আপোনালোকে নিশ্চয় পাৰিব ওলাবলৈ, নিজে ফাৰ্ষ্টত কৰক। তাৰ নেক্সট আপোনালোকৰ এইটো দিয়া আছে, ইয়াৰ ভেলুটো কিমান হ'ব ওলাব লাগে। ইয়াৰ ভেলুটো কি হ'ব ওলাব লাগে, নিশ্চয় পাৰিব। আৰু এটা আছিলে এইটো, হুইচ অফ দ্য ফলোইং ইজ নট এ কো প্ৰাইম নাম্বাৰ। তলৰ কোনটো পৰস্পৰ মৌলিক সংখ্যা নহয় বুলি কৈছে, মৌলিক সংখ্যা নহয় বুলি কৈছে। যদিহে আমি ডাইৰেক্টলি ইয়াৰ পৰা ছল্ভ কৰোঁ, আপোনালোকে দেখা পাইছে এক্সামত ষ্টেপ বাই ষ্টেপ লিখাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। মই বুজাইছোঁ কাৰণে ষ্টেপ বাই ষ্টেপ লিখিছোঁ। আপোনালোকে দেখা পাইছে 64ৰ ওপৰত স্কোৱাৰ আছে, অৰ্থাৎ 64ক স্কোৱাৰ ৰুটটো যদি আমি ওলাওঁ, 64ৰ ওপৰত স্কোৱাৰ ৰুট আছে, বৰ্গমূল আছে, তাৰ স্কোৱাৰ ৰুট ওলালে আমি 8 বুলি গম পাওঁ। চ' 32 ইনটু 8 হৈ গ'ল, কাৰণ ইয়াৰ ওপৰতো স্কোৱাৰ ৰুটটো আছিলে। চ' 32 ইনটু 8 যদি আপোনালোকে মাল্টিপ্লাই কৰে, আপোনালোকে 256 পাব। পুনৰবাৰ এই স্কোৱাৰ ৰুটটো আমি একেই লিখিলোঁ, 16 to 16 বহালোঁ, আৰু 256ৰ যদি বৰ্গমূল ওলায়, অৰ্থাৎ স্কোৱাৰ ৰুট ওলালে পুনৰ 16 পাব। ইয়াৰলৈকে ক্লিয়াৰ আছে। তাৰ নেক্সট যি আছিলে আমি সেনেকেই লিখিলোঁ। ইয়াত যিহেতু দুটা স্কোৱাৰ আছিলে, ইয়াত যিহেতু 16 দুটা মাল্টিপ্লাই হৈছে, তাৰ ওপৰত স্কোৱাৰ ৰুট আছে, বৰ্গমূল আছে। চ' বৰ্গমূলটো যদি পুনৰ উঠাই দিওঁ, দুটা 16ৰ পৰা এটা 16 আহিব। নিশ্চয় বুজি পাইছে। তাৰ নেক্সট আমি কিউব ৰুট ওলাব লাগে। কিউব ৰুট ওলাব লাগে, অৰ্থাৎ 16ৰ ঠাইত 4 into 4 লিখিব পাৰোঁ আমি। 16ৰ ঠাইত আমি 4 into 4 লিখিব পাৰোঁ, অৰ্থাৎ কিউব ৰুট ওলালে 3টা 4ৰ পৰা এটা 4 ওলাব কিউব ৰুটটো। চ' ইয়াৰ আনচাৰটো 4 হ'ব। নিশ্চয় বুজি পাইছে। যদিহে খেলি মেলি লাগিছে, পুনৰ ভিডিঅ'টো ৰিপিট চাওক। সহজ আছিলে, গতিকে স্পীডত গৈছোঁ। নিশ্চয় ক্লিয়াৰ আছে। তাৰ নেক্সটটো চাওক যে হুইচ অফ দ্য ফলোইং ইজ নট এ কো প্ৰাইম নাম্বাৰ। তলৰ কোনটো কো প্ৰাইম নাম্বাৰ নহয় বুলি কৈছে, নট বুলি কৈছে। কো প্ৰাইম নাম্বাৰ বা পৰস্পৰ মৌলিক সংখ্যা বুলি কাক কোৱা হয়, যেতিয়া নাম্বাৰ দুটাৰ উৎপাদক অকল 1 থাকে, 1ৰ বাহিৰে আৰু বেলেগ সংখ্যাৰে যেতিয়া হৰণ নাযায়, অৰ্থাৎ 3 আৰু 5ক বেলেগ সংখ্যাৰে হৰণ নাযায়, কমন দুয়োটাকে অকল একেৰে যাব, একে 3বাৰ যাব, একে 5বাৰ যাব। ঠিক তেনেদৰে 9 আৰু 10কো, 9 আৰু 10কো যদি আপোনালোকে চায়, এই দুটা অকল একেৰেহে হৰণ যাব, বাকী সংখ্যাৰ হৰণ নাযায়। 19 আৰু 19 আৰু 41কো একেৰে অকল হৰণ যাব, বেলেগ সংখ্যাৰে নাযায়। কিন্তু আপোনালোকে যদি 19 আৰু 57ক চায়, এই দুটাক একেৰে যোৱাৰ উপৰিও 19এ দুইটাকে যাব। 19 এগুণ 19, 19 1s are 19 আৰু 19 3s are, অৰ্থাৎ 19 3 গুণ 57 হ'ব। গতিকে 19 আৰু 57টো এটা পৰস্পৰ মৌলিক সংখ্যা নহয়, কো প্ৰাইম নহয়, কো প্ৰাইম নাম্বাৰ নহয়। ইয়াৰলৈকে ক্লিয়াৰ আছে। তাৰ নেক্সট প্ৰশ্নটো এটা দীঘল প্ৰশ্ন আছিলে, চিট এটাত আহিছিলে বুলি অলৰেডি আমি ডিছকাছ কৰিছোঁ। যদিহে আপোনালোকে এইটো ছল্ভ কৰে, পুনৰবাৰ কৈছোঁ ষ্টেপ বাই ষ্টেপ লিখাৰ প্ৰয়োজন নাই। যদিহে আপোনালোকে প্ৰথমত প্ৰশ্নটো চাইছে, এনেকৈ দিয়া আছিলে, এই দুটা আপোনালোকে ইয়াৰ তলত একো নাই, মানে 1 আছে, 1 আৰু 5ৰ এলচিএম ল'লে 5 পালে। 1 আৰু 5ক 5 বাৰ যাব, গতিকে ওপৰত 5 হ'ল, -1 হ'ল। ঠিক তেনেদৰে 6 আৰু একো নাই, মানে 1, 6 আৰু 1ৰ এলচিএম 6, লসাগু 6। একে 6ক 6 বাৰ যাব, গতিকে 6 1s are 6, 6 গুণ 6 -1 হ'ল। ক্লিয়াৰ আছে। 6 এবাৰ যাবৰ কাৰণে ওপৰত 1 মাল্টিপ্লাই হৈছে। ঠিক তেনেদৰে 7 to 7 লিখিলে, ইয়াৰ তলত 1 আছে কাৰণে 7 আৰু 1ৰ এলচিএম লসাগু 7, ওপৰত 7 -1। নিশ্চয় এইবিলাক আপোনালোকে বুজি পাইছে, কোনো ধৰণৰ কনফিউজন নাই। ঠিক তেনেদৰে ইয়াৰ তলত একো নাই, মানে 1 আছে, 1 আৰু 100ৰ লসাগু এলচিএম 100 হ'ল। 1এ 100ক 100 বাৰ যাব, চ' ওপৰত 100 আহিলে, -100এ 100ক এবাৰ যাবৰ কাৰণে ওপৰত 1 আহিলে। ইয়াৰলৈকে ক্লিয়াৰ আছে। 5ৰ পৰা 1 গ'লে 4, 4/5 হ'ল। 6ৰ পৰা 1 গ'লে 5, 5/6 হ'ল। 7ৰ পৰা 1 গ'লে 6, 6/7 হ'ল। তেনেদৰে 100ৰ পৰা 1 গ'লে 99, চ' 99/100 হ'ল। ইয়াৰ পৰা পিছত যদি আপোনালোকে চাই, আপোনালোকে দেখা পাব এই 5 কেঞ্চেল হ'ল, কাৰণ পূৰণ চিন আছে, একো নাই, মানে মাজত পূৰণ চিন আছে। এই 6 গ'ল, এই 7 ইয়াত 7 এটা হ'ব। ঠিক তেনেদৰে আপোনালোকে এনেকৈ ডট গৈ থাকিলে, মানে এই 99 এইডোখৰত থকা 99 লগত কেঞ্চেল যাব, যেনেকৈ কেঞ্চেল গৈছে আপোনালোকে দেখা পাইছে। চ' আপোনালোকে দেখা পালে ইয়াত 4 থাকিলে, লাষ্টত 100 থাকিলে, চ' 4/100 হ'ল আনচাৰটো আপোনালোকক। ইয়াৰ পৰা যদি আপোনালোকে শ্বৰ্ট ফৰ্মত নিয়ে, লোৱেষ্ট ফ্ৰেকশ্যনত নিলে 4 গুণ 4, 4 25 গুণ 100, অৰ্থাৎ 1/25।
গতিকে আপোনালোকৰ অপশ্যন এটো কাৰেক্ট হৈ যাব ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন হ'ব নালাগে নিশ্চয় বুজি পাইছে আপোনালোকে তাৰ নেক্সট কোৱেশ্চন চাওক যে the smallest number which multiply to 33275 to get a perfect cube 33275 এটা নাম্বাৰ দিয়া আছে তাৰ লগত আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিলে এটা পাৰফেক্ট কিউব পোৱা যাব হেতু আপোনালোকক সুধিছে তেনে ক্ষেত্ৰত আপোনালোকে যেটো নাম্বাৰ দিয়া আছে তাৰ ফ্ৰেক্টৰ বিলাক প্ৰথমতে ওলাব তাৰ ফ্ৰেক্টৰ বিলাক ওলাব কেনেকৈ ওলাব আমি অলৰেডি ডিসকাস কৰিছো সো 33275 লিখিলে আটাইতকৈ সৰু 5 ৰে হৰণ যাব গতিকে 5 ৰে কাটিলে 5 × 30 30 2 32 হল আকৌ 5 × 29 2 বাহিলে 27 হল 5 5 × 25 2 বাহিলে 25 হল 5 5 × 25 আকৌ 5 ৰে গল 5 × 5 1 বাহিলে 16 হল 5 × 15 1 বাহিলে 15 হল 5 × 15 5 × 5 তাৰ নেক্সট ইয়াক দেখা পাব আপোনালোকে একুৰে না যায় অকল 11 যাব 11 121 বাৰ গল আৰু 121 11 পুনৰ 11 বাৰ যাব অৰ্থাৎ 33275 ক আমি এনেকৈ লিখিব পাৰো 5 × 5 into 11 into 11 into 11 so এনেকে লিখিলো এতিয়া আপোনালোকে দেখা পাইছে পারফেক্ট কিউব হবলৈ হলে একেটা নাম্বাৰ 3 বাৰ পূৰণ হ'ব লাগিব কাৰণ কিউব মানে হল 3 বাৰ পূৰণ কৰা কথা আহে সো 11 টো 3 বাৰ পূৰণ হৈছে সো ঠিকই আছে কিন্তু 5 টো অকল দুটাহে পূৰণ হৈছে গতিকে আৰু এটা 5 পূৰণ কৰিব লাগিব সো পারফেক্ট কিউব হবলৈ হলে আটাইতকৈ সৰু সংখ্যা কি পূৰণ কৰিব লাগিব আৰু এটা 5 পূৰণ কৰিব লাগিব গতিকে অপচন বি টো আপোনালোকৰ কাৰেক্ট হ'ব অপচন বি টো ইয়াৰ শুদ্ধ আনসাৰ Tar next to sauk je find the area of a rectangular plot one side of which measures 35 meter and the diagonal is 37 meter এখন আয়তীয় ঠাই এটুকুৰাৰ কালি উলিয়াব দিছে যাৰ এটা সাইড টো আপোনালোক 35 মিটাৰ দিয়া আছে আৰু কৰ্ণটো 37 মিটাৰ দিয়া আছে আপোনালোকে এনেকৈ এটা ডায়াগ্ৰাম ড্ৰ কৰি ললে এটা আয়ত ড্ৰ কৰিলে ৰেক্টেংগুলাৰ তাৰ এটা সাইড 35 মিটাৰ দিয়া আছিল আমি এটা সাইড 35 মিটাৰ লিখিলো আমাক যেহেতু কালি ওলাব দিছে এৰিয়া ওলাব দিছে তেনে ক্ষেত্ৰত আমাক এই দিশটো আমি গম পাও এই প্ৰস্থটো আমাক প্ৰয়োজন হ'ব সো প্ৰস্থটো আমাক দিয়া নাই প্ৰস্থটো দিয়াৰ হলনি আমাক দিয়া আছে এই ডায়াগোনাল ডাল কৰ্ণডাল 37 মিটাৰ সো যদিহে আপোনালোকে এই ত্ৰিভুজটো চাই এটা সমকোণী ত্ৰিভুজ ক্লিয়াৰ আছে এইটো এটা সমকোণী ত্ৰিভুজ অৰ্থাৎ এই ট্ৰায়াঙ্গলটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল ফৰ্ম কৰিছে তেনে ক্ষেত্ৰত আমি পাইথাগোৰাছ থিওৰেমটো এপ্লাই কৰিব পাৰো পাইথাগোৰাছৰ উপপাদ্য তাৰ মতে কি আছিল যে কৰ্ণ স্কয়াৰ ইজ ইকুৱেল টু বেস স্কয়াৰ প্লাস পারপেন্ডিকুলাৰ স্কয়াৰ অৰ্থাৎ কৰ্ণ স্কয়াৰ ইজ ইকুৱেল টু হাইপোটেনাছ স্কয়াৰ ইজ ইকুৱেল টু বেস মানে আপোনালোকৰ কি হৈ যাব ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ সো বিসি স্কয়াৰ যোনটো আছিল বিসি স্কয়াৰ ইজ ইকুৱেল টু সিডি স্কয়াৰ প্লাস বিডি স্কয়াৰ ক্লিয়াৰ আছে সো বিসি মানে আমি গম পালো 37 সো 37 স্কয়াৰ ইজ ইকুৱেল টু সিডি মানে আমাক দিয়া আছে 35 গতিকে 35 স্কয়াৰ প্লাস বিডি স্কয়াৰ মানে আমি নাজানো কাৰণে x ধৰিলো ইয়াৰ লাগে ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন হ'ব নালাগে 37 স্কয়াৰ মানে 1369 আপোনালোকে কৰি চালে গম পাব 35 স্কয়াৰ মানে হল 1225 এফালে প্লাস হৈ আছে এফালে আমি লৈ আনিলে মাইনাস হ'ব গতিকে মাইনাস 1225 ক্লিয়াৰ আছে তাৰ নেক্সট বিডি স্কয়াৰ টু বিডি স্কয়াৰ হলো যদিহে আপোনালোকে 1369 পৰা 1225 টো মাইনাস কৰে আপোনালোকে পাব 144 কিমান পাব 144 ইজ ইকুৱেল টু বিডি স্কয়াৰ ঠিক আছে তাৰ নেক্সট আমাৰ বিডি স্কয়াৰ না লাগে অকল বিডি লাগে অৰ্থাৎ বৰ্গমূলটো লাগিব অৰ্থাৎ 144 ৰ বৰ্গমূল স্কয়াৰ ৰুট 12 হ'ব ক্লিয়াৰ আছে এতিয়া আমি গম পালো লেন্থটো আমাক 35 মিটাৰ আৰু যোনটো আমাক ব্ৰেড দিয়া আছিল প্ৰস্থ দিয়া আছিল এটা আমাক 12 মিটাৰ বুলি আমি গম পালো সো আমি এৰিয়া বা কালি উলাব লাগে এৰিয়া বা কালি উলোৱা সূত্ৰটো হল দিক ইনটু প্ৰস্থ লেন্থ ইনটু ব্ৰেড সো 35 ইনটু 12 35 টো হল দিক আৰু 12 টো হল প্ৰস্থ অৰ্থাৎ ব্ৰেড সো মাল্টিপ্লাই কৰিলে 420 গতিকে 420 মিটাৰ স্কয়াৰটো আপোনালোকৰ আনসাৰ হ'ব অৰ্থাৎ অপচন ডি টো কাৰেক্ট হ'ব ক্লিয়াৰ আছে কেনেকৈ আপোনালোকে কৰিব লাগে নিশ্চয় বুজি পাইছে যদিহে কিবা কনফিউজন আছে লিখিবলৈ নাপাহৰিব আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাইছে কনসেপ্ট ক্লিয়াৰ হৈছে এক্সামত আপোনালোকে কনসেপ্ট বিলাক ভালকৈ এপ্লাই কৰিব আপোনালোক সকলোকে শুভকামনা জ্ঞাপন কৰিছো আৰু যদিহে ভিডিওটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব লক্ষ্য তক ধন্যবাদ